নমস্কাৰ মই আজি আপোনালোকক এটা বিশেষ যেটো কি বুলি ক'ব লাগে বিশেষ এটা বাতৰি দিব ওলাইছো কথা জনাব বিচাৰিছো আপোনালোকৰ মাজত যেটো আমাৰ ই অঞ্চলত যেটো আলুকা ধৰি মটৰ সৰিহ বহুতো খেতি পথাৰ আছে খেতি পথাৰত বিভিন্ন ধৰণৰ খেতি কৰি যেটো ই অঞ্চলৰ ৰাইজে হয়তো স্বাৱলম্বী হ'ব পাৰিছে তাৰ বিষয়ে আমি এটো কৰিছে তাৰ তেখেতৰ পৰাই আমি কিছু কথা জানিম এবাৰৰ যেটো খেতি আলু খেতি মটৰ খেতি পৰিবেশ কেনেকুৱা আৰু এবাৰৰ খেতি কেনে ধৰণৰ হৈছে হিবিলাক আপোনাক পৰা আমি জানিবলৈ বিচাৰিম ৰামাই নিপুন তেখেতে এই সময়ত আমি যি জানিব বিচাৰিছে এইখিনি কথা আপোনালোকৰ লগত জনাই দিব প্ৰথমে আপোনাৰ পৰিচয়টো দিবলৈ অনুৰোধ জনালো হয় নমস্কাৰ মোৰ নাম ৰমাই নিপুন মই ইয়াৰে স্থায়ী বাসিন্দা সম্পং জিপিৰে মই স্থায়ী বাসিন্দা আমাৰ ইয়াত বৰ্তমান আলু মটৰ ৰচুন সৰিয়হ সকলো খেতিয়েই বৰ্তমান আমাৰ ৰাইজে কৰি আছে মটৰ খেতিটো এবাৰ অৱশ্যে অকণমান দাম দৰত অলপ হেৰি হৈছে দামটো অলপ কম হোৱাৰ কাৰণে ৰাইজৰ অলপ খেতিত অসুবিধা হৈছে কিন্তু আলুটো বৰ্তমান দামটো বঢ়িয়াই হৈ আছে 26-27 টকা ইমান পৰ্যন্ত গৈ আছে ৰচুনটো এতিয়া বৰ্তমান ওলোৱা নাই সৰিয়হটো ওলোৱা নাই বৰ্তমান এতিয়া বৰাবৰ ওলাই আছে এতিয়া এট প্ৰেজেণ্ট সৰিয়হ কিবা আলু আৰু মটৰটো এনে যোৱা বছৰকৈ এবাৰ খেতিটো কেনেকুৱা ভাল বেয়া যোৱা বছৰ মানে খেতিটোতো ভালেই সকলো আমাৰ যিমান ৰাইজে ইয়াত খেতি কৰিছে চবে ভালেই পাইছে ভালেই হৈছে দামৰ মূল্য কিমান হৈছে এতিয়া বৰ্তমান আমাৰ ইয়াত মটৰৰ দামটো আজি শুনিছোঁ ইয়াত এতিয়া 10 টকা কেজি বুলি শুনিছোঁ এতিয়া 10 টকাহে চলি আছে হয় 10 টকাহে চলি আছে এইটোৰ কাৰণে ৰাইজে খেতি কৰাত অলপ অসুবিধা হৈছে মানে 10 টকা কেজি হ'লে মানে আমাৰ খেতিয়কৰ ৰাইজৰ মানে হেৰিটো নোলায়গৈ যেটো আমি খৰচ কৰি পেলাই খেতিটো কৰিছো মূল্যটো নোলায়গে তথাপিও কৰিছো যেতিয়া চপাবই লাগিব কৰিলোৱে কিন্তু হস্তাৱলীটো চপাব লাগিব হেতুৰ কাৰণে ৰাইজে ইয়াত খেতি কৰিছে হাজাৰ মানুহ ইয়াত খেতি কৰি স্বাৱলম্বী কৰি আছে ল'ৰা ছোৱালী পঢ়া শুনা কৰি আছে ঘৰ বাৰী চলাই আছে সেইবিলাকে আৰু আমাৰ এনে এতিয়া আলুৰ দাম কিমান হৈছে এতিয়া আজি আলুৰ দামটো দুইটা কোৱালিটি আছে সৰু কোৱালিটিটো আপোনাৰ 24 টকা ডাঙৰ কোৱালিটি যেটো ডাঙৰ কোৱালিটি 19 টকা আজি মানে সিস্টেম আছে সৰু ডাঙৰৰ লগত মানে যোৱা বছৰ কিমান মান হৈছিল দাম যোৱা বছৰ আলুৰ দামটো 18-19 টকা আছিলে মটৰৰ দামটো মেক্সিমাম মিনিমাম 25 টকাৰ পৰা আৰম্ভ কৰি আমি 41 42 45 ইমানলৈকে পালো 25 টকাৰ পৰা তলত আহা নাছিলে কিন্তু এবাৰ ডাইৰেক্ট 10 8 9 10 অতিৰিক্ত 13-14 বেছিকে তেতিয়া এবাৰ যেটো বজাৰৰ মূল্য যেটো মটৰৰ মূল্য বহুত কমিছে বহুত কমিছে এইটোৰ কাৰণে ৰাইজে অলপ অসুবিধা হৈছে এটো কি কমাৰ কি কাৰণ হ'ব পাৰে মূল্য কিবাটো বৃদ্ধি বেছি হৈছে মানে যোৱা বছৰ আমাৰ ইয়াতে অকল সাপ্লাইটো কম হোৱা নাই হেৰিটো খেতি কৰাটো আমাৰটো এতিয়া বৰ্তমান আমি শুনিছো একদম এই মেচাকি চাপৰি সেইবিলাকতো বগীবিল সাইড বিলাকতো আৰু এই আমাৰ হিতু মেচাকিটো উজনি মেচাকিত বিলাকতো মটৰটো বৃদ্ধি বেছি হৈছে অঞ্চলত সবে মানে খেতিত লাগি গৈছে কিন্তু আলুটো এবাৰ আপোনালোকে দামটো ঠিকই পাইছে আলুটো এবাৰ ঠিকই পাইছো ইয়াত এটাই কথা জানিবলৈ বিচাৰিছো হাইস কিমান বিঘালৈকে এজন মানুহ কৰিছে আৰু একদম কিমানৰ পৰা ষ্টাৰ্ট হয় কিমান বিঘাৰ পৰা ইয়াত এনে মেক্সিমাম মিনিমাম 4 বিঘাৰ পৰা আৰম্ভ হয় একজন মানুহে 4 বিঘাৰ পৰা আৰম্ভ কৰি 20 বিঘা 15 বিঘা 10 বিঘা 8 বিঘা এনেকৈ কৰে মই নিজে কৰিছো 8 বিঘা সৰিয়হ কিবা মটৰ কৰিছো 8 বিঘা আলু কৰিছো 4 বিঘা এবং 4 বিঘাৰ পৰা ষ্টাৰ্ট আৰু মানে এইটো বিষয়টো এইটো আছিল এখিনি এক্সাক্ট লোকেশনটো কি কয় এইটো ৰামনলা ঘাট আমাৰ ৰামনলা ঘাট বুলি কয় ৰামনলা ঘাটৰ এখিনি সব কি মানুহ এনে ইয়াত মাটিটো আছে ইয়াত আছে বড়ো আছে মিচিং আছে অসমীয়া আছে সকলোৰে মিলি যিমান কিনা আমাৰ ইয়াত জনবসতি আছে জনসাধাৰণ আছে চবৰে আছে আৰু ইয়াত এনেকে বুলি নাই চবৰে আছে মাটি খালিটো যেটো এইখিনিত যেটো আমি যি দেখিছো পৰিবেশটো সুন্দৰ পৰিবেশ যেটো খেতি যেনে ধৰণৰ আমি ই অঞ্চলত সকলো জনগোষ্ঠী না মিলি পেলাই যেটো খেতি কৰি আছে এটো এটা মানে ভাল এটা কি বুলি ক'ব এটা ভাল পৰিবেশ আৰু এই অঞ্চলৰ কি ক'ব এটা অঞ্চলৰ যেটো আমাৰ অঞ্চলৰ যে আমি কেনেকুৱাকে সকলোৰ লগত মিলাপ্ৰীতিকে থাকো তাৰ এটা পৰিচয়ও হয় আৰু ইয়াতে মিচিঙৰ ইয়াতে বড়োৰ ইয়াতে এছামিছৰ মাটিখিনি মানে ৰাভা হাজং বিভিন্ন ধৰণৰ ইয়াত
জনজাতি আছে এই সকলৰ চবৰে একেটা জাগাতে একেটা ঠাইতে মাটিখিনি একলগ হৈ আছে তাৰ কাৰণে ইয়াত সকলো জনগোষ্ঠী আমি মিলা প্ৰীতিকে হয়তো চলি আছো সেইটো বিষয় লৈ আৰু ভৱিষ্যতে চলি থাকে ইয়াত এনে যাতায়াত ব্যৱস্থাৰ কাৰণে কিবা অসুবিধা হয় নেকি যাতায়াত ব্যৱস্থাটো বুলিবলৈ এইটো এতিয়া বৰ্তমান দলং নোহোৱাৰ কাৰণে গাড়ীটো পাৰ নোহোৱাৰ কাৰণে বহুত কষ্ট কৰিবলগীয়া হৈছে ৰাইজে এতিয়া মেক্সিমাম মিনিমাম 3 কিলোমিটাৰ 4 কিলোমিটাৰৰ পৰা চাইকেলৰ পৰা ঠেলি আনি ইয়াত এতিয়া মটৰটো বেছি ষ্টপ কৰিব লগা হৈছে মানে এইটো সমস্যাটো এইটো কেমেৰা পাৰ্চন দেখাই দিবলৈ কৈছে এইটো মেইন নদীৰ নাম কি এইটো ৰামনলা নদীৰ সেইটো ইয়াত এনে দলং চলং দিয়া পকি দলং দিয়াৰ ব্যৱস্থা ললে পাৰিব নাই সম্ভাৱনা আছে আছে কেলে নাইনো এইটোতো বহুত ডাঙৰ নদী নহয় না সৰু এটা নদী এইটো যদি হোৱাৰ পিছত হলে আমাৰ কাৰণে বহুত ক'ব নালাগে আৰু মোটামুটি তেতিয়া আৰু ৰাইজে ভাল পাব এতিয়াই ৰাইজে মিলি পেলাই বাঁহৰ দলং বনাইছো আমিয়ে বনাই দিছো ৰাইজে মিলি পেলাই বনাইছো পিচ লোৱা হয় নেকি যে পাৰ হওঁতে কিবা হওঁতে নাই তেনেকৈ পিচ মানে ৰাইজৰ সহায়ৰ লগতে যোন ব্যক্তিয়ে ইয়াত অহা যোৱা ইয়াত খেতি বাতি কৰি সেই সকলোৱে মিলি ইয়াত হয়তো দলংটো বনোৱা হৈছে তাত ব্যৱস্থা ল'ব পৰা যায় যিটো গভমেণ্টে এইবিলাক নজৰ দিব লাগে বুলি মই আশা কৰিছো মেক্সিমাম মিনিমাম ইয়াত কমচে কম 1000ৰ ওপৰত পৰিয়ালে ইয়াত খেতি কৰে 1000ৰ ওপৰত 100-200 নহয় 1000ৰ ওপৰত ব্যক্তিয়ে সিপাৰত খেতি কৰে তেতিয়া যদি সেইটো ব্যৱস্থা হয় পকী ৰাস্তা হৈ যায় আমিও বেলেগ ষ্টেটৰ লিখিয়া ভালকৈ আমি য'ত মটৰ খেতি কৰিছো য'ত আলু খেতি কৰিছো তালৈকে এই যেতিয়া ইয়াত যিটো গাড়ী ষ্টেণ্ড হৈ আছে এই গাড়ীটো তাত যাবগে মানে ডাইৰেক্ট যাবগে তেতিয়াহ'লে কেৰিং চাৰ্জ কষ্টটো কম হ'ব ইয়াত যিহেতু আমি সুধিছো ইয়াত ওদালগুৰিৰ পৰা লৈ বেপাৰীয়ে ইয়াত ডাইৰেক্ট মাল লবলৈ কাৰণে আহিছে এইবিলাক গাড়ী ৰৌতাৰ পৰা আহিছে ওদালগুৰি ৰৌতা তেজপুৰ নগাঁও বিভিন্ন ধৰণৰ এইফালে ডুমডুমা নগাঁও বহুতো জিলাৰ পৰা ইয়াতে আমাৰ যিটো একদম অৰ্গেনিক নহয় জানো পিয়ৰ যিটো মেডিচিন নৰ্মেল মেডিচিনৰ লগত ইয়াতে খেতিটো উঠাই এই খেতিটো সকলো অসমৰ বিভিন্ন জিলাৰ পৰা ইয়াত আহি বেপাৰীসকলে উঠাই লৈ গৈ আছে সেইটোৱে আছিলে যিকোনো আশা কৰিছো আহি থকা সময়ত এই ৰাইজৰ ইমান যে হাজাৰ ৰাইজৰ যিটো খেতি পথাৰত অহা যোৱা বা এই খেতিত আৰু ৰাইজে বেছিকে সুবিধা হোৱাৰ কাৰণে এই দলং আৰু পকী যদি ৰাস্তা হৈ যায় হয়তো আমাৰ এই অঞ্চলৰ উন্নয়ন আৰু আগবাঢ়িব নহয় জানো এইটো আশা কৰে না নকৰে ৰাইজে আশা কৰে না বহুত ৰাইজে আশা কৰিছে আৰু কেতিয়া বনাব কেতিয়া আহিব আমাৰ এমএলএ মহোদয়ক এপ্লিকেশন দিয়া হৈছে এমপি মহোদয়ক দিয়া হৈছে আশা আছে আমাৰ মতে কৰিব লাগে হ'ব লাগে এইবিলাক জায়গাত যদি নিদিয়ে কোনটো জায়গাত দিব য'ত নেকি লাখ মানুহ হাজাৰ মানুহ ইয়াত খেতি কৰি কোটি টকা ইনকম কৰিব পাৰে স্বাৱলম্বী নিজৰ কোনো অসুবিধা নাইকিয়াকে ইয়াত খেতি কৰি নিজক স্বাৱলম্বী কৰিব পাৰে ল'ৰা ছোৱালী পঢ়া শুনাত সহায় হয় ঘৰ চলাত সহায় হয় এক নম্বৰ উন্নতিটো সেইটো মানে আমাক পথ লাগে দলং লাগে সেইখিনি আমাৰ অনুৰোধ থাকিব গভমেণ্টলৈ ভুৱন পেগু ডাঙৰীয়া প্ৰধান পেগু ডাঙৰীয়া তেখেতলোকলৈ মানে আমাৰ উন্নয়নটো বিশেষকৈ সেইটোৱে আৰু চবকতো চৰকাৰে একো দিব নোৱাৰে নহয় জানো পকী এটা ৰাস্তা পদূলি দিয়ালৈকে ইয়াত লাখ এই অঞ্চলৰ কাৰণে আমাৰ উন্নয়নটো সুবিধা হয় সেইসকলে আমাৰ এই অঞ্চলৰ এজন মানে খেতিয়ক তেখেতলোকৰ সপোন এটা আছে এই খেতিৰ লগতে নিজৰ ঘৰ বচোৱা ল'ৰা ছোৱালী পঢ়ুৱাই ভাল এটা সংস্থাপন দিবলৈ কাৰণে ভাল এটা জ্ঞান দিবলৈ কাৰণে নলেজ দিবলৈ কাৰণে তেখেতলোকে ইয়াত খেতি কৰি চলি আছে জীয়াই আছে দলংখন বনাই দিব লাগে দলংখন সেইটোৱে ধন্যবাদ থেংক ইউ আপোনালোকে এইখিনি সময়ত টাইম দিয়াৰ